কাহিব লগা টাইমত পেটৰ বিষৰ টেবলেট লৈ ল'ব, কান্দিবলগীয়া টাইমত ৰুমাল লৈ ল'ব। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ খাপলাংকা গেৰেজৰ পৰা। যিহেতু ককাই অকণমান কামত লাগি আছে, মই এফালে ওলাই যাম। মানে আজি এটা নতুন প্ৰজেক্টৰ মানে আৰম্ভণি হ'ব, যিহেতু সেই প্ৰজেক্টটো হৈছে আমাৰ মনোজ ভাই। গতিকে মনোজ ভাই আহি আছে, গতিকে আৰম্ভণি কৰিছোঁ আজি জাৰ্ণিটো মনোজ ভাই মিউজিকেল জাৰ্ণি। যিটো মনোজ ভাই এখন শ্বৰ্ট ফিল্ম আহি আছে, শ্বৰ্ট ফিল্মখনৰ নাম হ'ব চাগে অভিমান। নামটো অভিমানে হ'ব লাগে, আৰু বাকীখিনি তেখেতৰ পৰা গম পাম মনোজ ভাইৰ পৰা। তো তাৰ গান এটা আহিব, একদম ধামাকা আল্টিমেট গান এটা, মানে অভিমান শ্বৰ্ট ফিল্মখনত। সেই গানটো মই লিখিছিলোঁ, গতিকে গানটো আজি ডাবিং আছে, আৰু বেলেগ এজন ছিংগাৰে গাব। কোনে গাব চিনাকি কৰাই দিম। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু খাপলাংকাইনো কি কৰি আছে এতিয়া চাই ল'ম প্ৰথমতে। ককাই কি কৰি আছে? ককাই পূৰা ব্যস্ত এতিয়া। তো এতিয়া আজি মই ওলাইছোঁ একদম মানে মনোজ ভাই এখন শ্বৰ্ট ফিল্ম আহি আছে অভিমান। অভিমানখনৰ গানটো আজি ডাবিং আছে। মনোজ ভাই আহি আছে, দলঙৰ ওচৰ পালেহি। বাকী তাৰ কাৰণে কি ক'ব? গানটোৰ কাৰণে গানটো মই লিখিছিলোঁ। শুভেচ্ছা থাকিল ধ্ৰুৱত যদি গানটো যিহেতু গালে গানটো ভালেই হ'ব। যেনে পৰামৰ্শ যেনে টপ হৈছে ঠিক সেনেকৈ এইটো গানো টপ হ'ব, আৰু টপ হোৱাটো বিচাৰোঁ, যিহেতু আমি সকলোখিনি জড়িত। ভালেই হ'ব। আৰু গানটোত আপুনি থাকিব লাগিব ন? থাকিব লাগিব। অ'কে। সদূৰ জোনাইৰ পৰা আহি মনোজ ভাই উপস্থিত হ'লহি ডিব্ৰুগড়ত। কাৰণ অভিমানখনৰ যিটো মেইন ছং, মানে যিটো ছং থাকিব, ছংটো সম্পূৰ্ণ প্ৰফেচনেলি কৰা হৈছে এবাৰ। তাত সুন্দৰ মিউজিক, সুন্দৰ এটা গীতটোত কণ্ঠদান কৰিছে আমাৰ মৃদুলে। গতিকে মনোজ ভাইক লগ পালোঁ। আমি এতিয়া যাম ষ্টুডিঅ'ৰ ভিতৰলৈ। একদম মনোজ ভাই অভিমানৰ গানৰ দাবী আৰম্ভ হ'বই আৰু এতিয়া আহি পাই গ'লোঁ আমি ষ্টুডিঅ'। গানা গাই গাই মৃদুল একদম 100% দিব লাগিব দেই। আজি হিলিব লাগিব নহয়, 200% আমাৰ ফালৰ পৰা, 100% তোমাৰ ফালৰ পৰা। আৰু তোমাৰ ফালৰ পৰা কিমান পাৰ্চেণ্ট লাগিব? মই 500%। 500%। মই 850%। মজা ন? 850 ml 750 ml ন? কথাটো পাছত কম ml কথাটো। একদম চিম্পল। ছাৰে আজি মিউজিক ডিৰেকশ্যনতো লাগি গৈছে, ধুনীয়া ডিৰেকশ্যন কৰি আছে। চেঞ্চ অফ মানে মিউজিকৰ মানিব লাগিব। এয়া হ'ল আমাৰ মিউজিক কম্প'জাৰ প্ৰসন্নজ্যোতি। তো প্ৰসন্নজ্যোতিয়ে মিউজিকখিনি সম্পূৰ্ণ বহুত ধুনীয়াকৈ বনাইছে, মানে আল্টিমেটলি শুনিলে গম পাব কিমান মজা হৈছে। আৰু গীতটোত কণ্ঠদান কৰিছে আমাৰ মৃদুলক সংগীতৰ ক্ষেত্ৰখনত ৰুণ জোনাক বুলি জানে। তো ৰুণ জোনাকে বহুত সুন্দৰভাৱে কণ্ঠদান কৰিছে। গীতটো সুন্দৰ হ'ব। এখেতে অলপ লাজ কৰে, ইয়াক মানে কি ক'ম আৰু, লাজ কৰিলেও কিন্তু গীতত লাজ নাই, গীতত আমোদ পাব। কণ্ঠ বহুত সুন্দৰ, সুৰীয়া কণ্ঠ। আৰু লেটছ চি গানটো আপোনালোকে শুনিব বুলি আশা কৰিলোঁ। গানটো পাৰফৰ্মেঞ্চ কেনেকুৱা আজি? গানটো এতিয়া ইমান ভাল লাগিছে, আৰু ৰাইজৰ মাজলৈ যেতিয়া মুকলি কৰি দিয়া হ'ব তেতিয়া বহুত বেছি ভাল লাগিব, মই অনুভৱ কৰি আছোঁ। বঢ়িয়া। মিউজিক কম্প'জাৰ কেনেকুৱা অনুভৱ? ফিলটো কি লাগিছে আজি? ফিল্ডটো ভাল লাগিছে, বতৰ ভাল। আৰু ইয়াৰ পাৰফৰ্মেঞ্চৰ ওপৰত কি ক'বা আজি? বঢ়িয়া পাৰফৰ্মেঞ্চ। আপুনি কওক, মই আৰু 2 মাহ পাছত ইণ্টাৰভিউ দি পাত্তা নাপাম। বাকী পলাশ দা এতিয়া আহি পালে। পলাশ দা এতিয়ালৈকে গানটো শুনা নাই ভালকৈ সম্পূৰ্ণকৈ। শুনাৰ পাছত মন্তব্য দিব ন পলাশ দা? শুনাৰ পাছত দিওঁ। শুনাৰ পাছত মন্তব্য দিব পলাশ দাই, কি হ'ব। ডিব্ৰুগড়ৰ মা হোটেলত আহি গ'লোঁ। আৰু মানে মনোজ ভাই মানে আজিলৈকে ডিব্ৰুগড়ৰ এনেকুৱা মানে স্পেচিয়েল খানা খোৱা নাই, আজি খুৱাই দিছোঁ। কেনেকুৱা লাগিছে কোৱা? টেষ্ট ক'ব নালাগে, দেখাই দিয়ক এবাৰ। এইটো এতিয়া আছাম ট্ৰেকটো আহিব ন? আছাম ট্ৰেকটো আহিব এতিয়া আল্টিমেট। ভাই দেই কেনেকুৱা ন? মজা। অন্নপ্ৰসন্নক মানে ইয়াতে নমাই দিম, ঘৰ পালোহি যিহেতু। বাকী মনোজক মই বাকী জাৰ্ণিখিনি কৈ যাম। তাৰপাছত মনোজ আকৌ তাৰপাছত যাব। চবৰ গন্তব্যস্থান মানে বেলেগ বেলেগ, হয় নাই? কি কোৱা? অ'কে মানে আজি কেনেকুৱা? আজিলৈ ইমানতে সামৰিলোঁ আৰু অনুষ্ঠান। কালি আকৌ লগ পাম পাতাৰ বাবে। ঠিক আছে, আমি কেইটা পোনাই দিওঁ 500 ইয়াতে মই নামি দিম ন? আমাৰ ঠাইত আহি পাই গ'লোঁ। আমাৰ মানে আপোনাৰ জেগাত আহি পাই গ'লোঁ। তোমাৰ মানে মোৰ মানে তোমাৰ একেই, হয় নহয়? এতিয়া আপোনাক এৰি থৈ মই যাব লাগিব অকলে অকলে। এইটো অকলে অকলে যাবা, অকণমান গান শুনি যাবা আমাৰ।
আহিবলগীয়া অভিমানৰ গানটো শুনি শুনি গৈ থাকিব, ফিলটো অনুভৱ কৰিব। মানে বহুত ট্ৰেজেডি টাইপত বহুত দুখৰ কাহিনী এটা আহিব, মানে ষ্টৰিটো নকওঁ। আহিব আপোনালোকে গম পাব বাৰু আহিবলগীয়া ভিডিঅ'বোৰত। বহুত দিন মনোজ ভাই মানে এক্টিঙৰ জুই দেখা নাই আপোনালোকে। এইখন অভিমানখনত দেখিব মনোজ ভাই এক্টিঙৰ জুই, মানে আল্টিমেট ধামাকা হ'বলৈ গৈ আছে নে কি কোৱা? ফুল ধামাকা, হাঁহিব পাব কান্দিব পাব, কান্দিব পাব, দুইটা। মানে আপোনালোকে ৰেডি থাকক। হাঁহিব লগা টাইমত পেটৰ বিষৰ টেবলেট লৈ ল'ব, কান্দিবলগীয়া টাইমত ৰুমাল লৈ ল'ব। বাকী এইখিনিতে মনোজ ভাইক বিদায় দিওঁ মই। বাই বাই। চি ইউ কেতিয়াবা আকৌ কেতিয়াবা মানে অতি সোনকালে। বাই বাই।